So good morning guys, welcome back to my YouTube channel. তো আজি গাইজ আমি গুৱাহাটীত যাম। গুৱাহাটীত যাই আমি কি কৰোঁ তাতে আমি যাই ভালকৈ আপোনালোকক ট্ৰেইনত যাম আপোনালোকৰ এটা লং জাৰ্ণি হ'ব। গুৱাহাটী আজি সৰুতে গৈছিলোঁ, বহুত সৰুতে। আজি ছেকেণ্ড টাইম যাম, কিন্তু এইবাৰে ফাৰ্ষ্ট বুলি ধৰিছোঁ। কিয় কাৰণ মই সৰুতে গৈছিলোঁ। কি চাইছিলোঁ মনত আছে, কিন্তু কি মনত এনেকৈ নাথাকে না। দিয়ক আজি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ট্ৰেইন আহি গ'ল, এইখন তো গাইজ আহি গ'ল ট্ৰেইন চাওক। কামাখ্যা ষ্টেচন বলক আমি যাওঁ। গাইজ এতিয়া যাই আছোঁ কামাখ্যা মন্দিৰলৈ। কামাখ্যা মন্দিৰলৈ যাবলৈ পাঁচ বা তিনি 4 কিলোমিটাৰমান হয়, এনেকৈ গাড়ীত যাব পাৰি। আৰু কিন্তু অম্বুবাচীৰ সময়ত গাড়ী ইয়াত তাৰমানে সোমাব নিদিয়ে। আৰু যি যাম হয় অম্বুবাচীৰ সময়তে। আৰু এতিয়া চাব গাইজ যাম চাব, যাম এতিয়া টাটাৰ গাড়ীত যাইছোঁ। তো গাইজ যেতিয়া আহি পালোঁ কামাখ্যা মন্দিৰ। এইটো চাওক, কামাখ্যা মন্দিৰটো বঢ়িয়া লাগে চাই। একে আহিলে মনটো একদম ভাল লাগি যায়। কি আৰু মাৰিব দিছোঁ কামাখ্যা মন্দিৰ। আৰু অম্বুবাচীৰ সময়ত এইটো একদম কিবা এই ৰঙা ফুলেৰে সজাই দিছিল, একদম ওপৰত ৰঙা ফুল দি দিছিল। মজা ধুনীয়া লগা হৈছিল। এইখিনিতে যাই ধূপ চাকিখিনি জ্বলাই দিম প্ৰথম। তাৰপিছত নাৰিকল ভাঙি কি কৰে আপোনালোকক দেখাই দিছোঁ। তাৰমানে কিছুমান যিসকলে কামাখ্যা মন্দিৰত আহি পোৱা নাই, তেখেতসকলে এইটো ভিডিঅ' চাবলৈ অনুৰোধ জনাইছোঁ। তেখেতসকলে গম পাব কি কেনেকুৱা ইয়াতে আহিলে হয়। আৰু গাইজ চাওক, এইবাৰ লগাই ল'লোঁ ওপৰত। চাওক গাইজ লগাই ল'লোঁ, একদম জয় মা কামাখ্যা বুলি লিখা আছে। জোরকে বাতে দিন দেখো। কামাল শৰ্মা পাণ্ডা আপোনাৰ জাতি মন্দিৰ অনসন্ধান কেন্দ্ৰত ৰৈ আছে। তো গাইজ দৰ্শন চৰ্শন কৰিলোঁ, ভিতৰত কেমেৰা অলপমান বহি আছোঁ। ইয়াতে বহি আছোঁ, চাওক মানুহৰ লাইন। তো গাইজ এইটো হৈছে পুখুৰী। চাওক পাহাৰৰ মাজত এনেকুৱা এটা পুখুৰী। অলপমান ওচৰলৈকে যাওক, পানীটো চুই চাওক।
গাইছ এইটো হৈছে দীঘলী পুখুৰী চাওক কিমান কি হৈছে তাৰমানে এই নাওটো উঠাবলৈ খেতিৰ মাৰা নাও দীঘলী পুখুৰী চাওক গাইছ আৰু চাওক গাইছ এখন অডিৰ গাড়ী দেখা পাইছোঁ চাওক অডি গাইছ আৰু গাইছ এই চাওক অসমীয়াৰ বিহু আৰু বড়োসকলৰ এইটো কি বা কয় এনেকৈ ষ্টেচনত চাওক আৰু এই চাওক বিহু না বেলেগ এনে লাগছে বিহু এন লগা নাই ঢোলটো নাই কাৰণ আৰু এই চাওক গাইছ আৰু গাইছ চাওক এই বাগিচা বনাই থৈ দিছে আৰু চাওক গাইছ আমাৰ অসমৰ বিহু আৰু এইখন চাওক গাইছ এই চাওক ফেনখন এনে তাৰমানে ঘূৰিছে এনে লাইনৰ বিল পৰিছে গাইছ বাতাস এটাও নাই আৰু গাইছ শৰাইঘাট নহয় ব্ৰহ্মপুত্ৰ শৰাইঘাট ব্ৰিজ তাৰপিছত উমানন্দ তাৰপিছত চাপাত তুলিছে আৰু এই বিহুৰ আৰু গাইছ মাজা এটা কিনি ল'লোঁ তো গাইছ এতিয়া ট্ৰেইনত উঠি লৈছোঁ মানস ট্ৰেইনত পাঠশালালৈকে যাম মানুহ বহুত আছে মানুহ একদম ভৰ্তি এই গুৱাহাটীতে আৰু বেলেগ আছে এইবাৰ টিহু চিহু আগিয়াঠুৰি আছে কামাখ্যা আৰু চাওক গাইছ এইবাৰ ট্ৰেইন ৰখিছে কিছুমান এনে ৰখিছে তাৰমানে ডাব্বাবিলাক ইঞ্জিন নাই এই চাওক গাইছ সেই হৈছে ডাব্বা এই ট্ৰেইন নাযায় আৰু এইখান যাব আৰু এহেন দি গাইছ এই পাইপ যে দেখছে এই পাইপেদি পানী আহে এই আপোনালোকে যে ধৰক ট্ৰেইনত পেচাব কৰিব গ'লে 1 নম্বৰটো কৰিব গ'লে পানী মাৰি দিব লাগিব না পানী এৰে পৰা ট্ৰেইনত দি দিয়ে ট্ৰেইনত টেংকিত দি দিয়ে আৰু গাইছ অলপমান দৰজাৰ এখন বহি দিছোঁ ৰ'ব তাততো জালি বহিলা নহয় ক'বাই আৰু উল্টি যাইছে বোলে উল্টি গ'লো নহয় ইয়াত ট্ৰেইনত এতে বহিবা নেকি এতে নবহিব আপোনালোকে ভিতৰত বহিব দাদা আৰু কেতিয়া কাষত বহিব তাতেও মজা আছে দৰ্জাৰ কাষত বহি দৰ্জাৰ কাষত কি বহি আৰু বেয়াৰ পাছৰ পৰা আহি কি দিব মানে মৰা আপোনাৰ জীৱনটো চেচ সেইকাৰণে দৰ্জাৰ কাষত কেতিয়াও নবহিব এই কাষত খালি থাকিব দৰ্জাৰ কাষত নবহিব তো গাইছ যেতিয়া টিহু পালোঁ ট্ৰেইনখনে যাব আৰু গেলদক গাইছ টিহুৰ পিছত আছে আপোনাৰ নিজৰি হাট তাৰে পিছত পাঠশালা আৰু এটা ষ্টেচন আছে মাজত দিয়ক পাঠশালাত লগ পাম তো গাইছ আহি পালোঁ পাঠশালা ট্ৰেইন ৰখিছে চাকৰি গাইছ এটা বস্তু আহি গৈছিল বস্তুটো আনবক্সিং কৰি লওঁ ৰ'ব আৰু
তো গাইস এইযোৰ চেণ্ডেল আনিছোঁ স্কুল শুনিবা তাৰমানে এই বৰষুণ বতৰত পিছলা হয় না পিছলা হ'লে দিগদাৰ অলপ যোৰা আনিছোঁ গাইস এতিয়া ভিডিঅ'টো শেষ কৰোঁ ৰাতিও হ'ল এতিয়া ভিডিঅ'টো শেষ কৰোঁ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু এটা কমেণ্ট কৰি দিব ভিডিঅ'টো চাই কেনে লাগিল আৰু যিবিলাকে ছাবস্ক্ৰাইব কৰিছে সেইবিলাকক কোৱা নাই যিবিলাকে নতুনকৈ মোৰ ভিডিঅ' চাই আছে আপোনালোকক সকলোকে মই এটাই অনুৰোধ জনাইছোঁ যাতে ভিডিঅ'টো চাই ছাবস্ক্ৰাইবটো কৰি দিয়ক সেইখিনিয়ে নেক্সট কাইলৈ আমি ৰঘুপতি চাবলৈ যাম মোৰ ধামাকাদাৰ ভিডিঅ' আহিব কালি এতিয়া বাই বাই গুড নাইট